শ্ৰদ্ধাৰ শিক্ষাগণৰ সৈতে অসমবাসী ৰাইজক পুনৰ স্বাগতম জনাইছোঁ ফেক্টৰীৰ আন এটা ভিডিঅ'লৈ। বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিলে। ছমাহজোৰা প্ৰচেষ্টাৰ পিছত কমিটিখনে তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত এটা চিল কভাৰত তেওঁলোকে অৰ্পণ কৰিছে। ৰিপৰ্টটো চিল কভাৰত অৰ্পণ কৰাৰ উদ্দেশ্য এইটোৱেই যে এই ৰিপৰ্টটো কেন্দ্ৰীয় চৰকাৰেহে এই ৰিপৰ্টটো চাব পাৰিব আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোটেই প্ৰতিবেদনখন কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ হৈ আজি ইয়াতে গ্ৰহণ কৰিছে। স্বাভাৱিকভাৱে যে এই ৰিপৰ্টটোৰ জৰিয়তে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ কথা কোৱা হৈছে আৰু ইয়াৰ লগত আনুষংগিক কেইবাটাও বিষয়বস্তু নিশ্চয় জড়িত হৈ পৰিব। অসমবাসী ৰাইজ বা আমি সকলোৱে এইটো কথা হৃদয়ংগম কৰা উচিত হ'ব যে এই ৰিপৰ্টটো এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে দেখা পোৱা নাই। যিহেতু ৰিপৰ্টটো চিল কভাৰত আছে, এই ৰিপৰ্টটো কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰিব আৰু প্ৰয়োজন সপক্ষে এই ৰিপৰ্টটোৰ ওপৰত অসম চৰকাৰেও নিজৰ অভিমত দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিব যদিহে কেন্দ্ৰীয় চৰকাৰে আমাৰ অভিমত বিচাৰে। কেন্দ্ৰীয় চৰকাৰে এই ৰিপৰ্টটো পৰীক্ষা নিৰীক্ষা কৰি পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰক ইয়াৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰিলে এই বিষয়ে আমি আপোনালোকক জনাম। আজিৰ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা নকৰালৈকে বা কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদনখন পুংখানুপুংখভাৱে পৰীক্ষা নকৰালৈকে আৰু যেতিয়ালৈকে ৰাজ্য চৰকাৰে ৰিপৰ্টখন দেখা নাপায় তেতিয়ালৈকে আমি বহুদূৰ কথা কোৱা সমীচীন নহ'ব। আজি এটা প্ৰতিবেদন এখন প্ৰকাশ পালে ৰাইজে নিশ্চয় হৃদয়ংগম কৰিব যে এই ৰিপৰ্টটো কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰাৰ পিছতহে আমি ইয়াৰ ওপৰত মতামত আগবঢ়াব পাৰিম।